খাদ্য হৈছে মানুহৰ জীৱনৰ এটা আধাৰ। খাদ্য অবিহনে আমি চলিব নোৱাৰোঁ। খাদ্যই এনেকুৱা এটা বস্তু যিটোৱে মানুহক জংঘলত চিকাৰ কৰি খোৱাৰ পৰিৱৰ্তে নিজকে খেতি কৰি খাদ্য যোগাৰ কৰিবলৈ আগ্ৰহী কৰি তুলিছে। আজিৰ বহুত ৰিচাৰ্চে এইটো প্ৰমাণ কৰিছে যে বেলেন্স ডায়েট যেনে ফাইবাৰ, কাৰ্বহাইড্ৰেট, নিউট্ৰিয়েণ্টছ, ভিটামিনছ, এই বেলেন্স ডায়েটে আমাক শৰীৰত বেমাৰ হোৱাৰ পৰা যেনে কেঞ্চাৰ, ডায়েবেটিছ, হাৰ্ট ডিজিজ এইবোৰ হোৱাৰ পৰা বচায়। কিন্তু যদি এই খাদ্যই আমাৰ শত্ৰু হৈ পৰে, এই খাদ্যই যদি আমাৰ বেমাৰ বচোৱাৰ পৰিৱৰ্তে আমাৰ যদি বেমাৰৰ কাৰণ হৈ পৰে, ইয়াৰ ডাঙৰ কাৰণটো হৈছে আমি খোৱাৰ নামত ফাষ্ট ফুড আৰু প্ৰচেছ ফুডক আমাৰ লাইফষ্টাইলৰ এটা অংশীদাৰ বনাই লৈছোঁ, যাৰ ৰিজাল্টটো উল্টা হৈছে। ইয়াৰ উপৰিও 2019 চনত পাব্লিছ হোৱা এটা ষ্টাডিয়ে কৈছে যে গ্ল'বেলি টবাকো খাই মৃত্যু হোৱা মানুহৰ সংখ্যাতকৈ আনহেল্ডি খাদ্য খাই মৃত্যু হোৱাৰ সংখ্যা বহুত বেছি। এই ষ্টাডি মতে আনহেল্ডি খাদ্য খাই মৃত্যু হোৱাৰ সংখ্যা হৈছে 11 কৰোৰ পাৰ ইয়াৰ আৰু টবাকো খাই মৃত্যু হোৱাৰ সংখ্যা হৈছে 9 কৰোৰ। 2019 চনৰ এপ্ৰিল মাহত পাব্লিছ হোৱা দ্য টাইমছ অফ ইণ্ডিয়াৰ এটা ৰিপৰ্ট মতে ভাৰতবৰ্ষত প্ৰত্যেক বছৰে 1.5 কৰোৰ মানুহৰ মৃত্যু হৈ আছে একমাত্ৰ বেড ফুড হেবিটৰ বাবে। ইয়াৰ উপৰিও 2011 চনত PIBৰ এটা ৰিপৰ্টত ICMRে কৈছে যে ভাৰতবৰ্ষত ফাষ্টফুড খোৱাৰ সংখ্যা বৃদ্ধি হোৱাৰ ফলত ভাৰতবৰ্ষত ডায়েবেটিক, হাৰ্ট ডিজিজ আৰু লিভাৰ ডিজিজৰ সংখ্যা বৃদ্ধি হৈছে। আৰু এই ৰিপৰ্টতে কৈছিল যে ভাৰতবৰ্ষত ফাষ্টফুড খোৱাৰ ফলত ক্ৰনিক ডিজিজৰ সংখ্যা 1990ত 30.5 আছিলে আৰু 2016 চনত গৈ কিনে 55.4 হৈছিলে। ইয়াৰ উপৰিও ভাৰতবৰ্ষক ডায়েবেটিক কেপিটেল বুলি কোৱাৰ পৰা কোনেও লুকাব নোৱাৰে। পিছতো ভাৰতবৰ্ষৰ ফাষ্টফুড ইণ্ডাষ্ট্ৰি টপ গ্ৰয়িং ইণ্ডাষ্ট্ৰি হৈ আছে। ভাৰতবৰ্ষক ক্ল'জ ইকনমিৰ পৰা অপেন ইকনমি কৰিবলৈ মনমোহন সিঙে LPG লিবাৰেলাইজেশ্যন, প্ৰাইভেটাইজেশ্যন আৰু গ্ল'বেলাইজেশ্যন কৰাৰ পিছত বহুত কোম্পানীয়ে ভাৰতবৰ্ষলৈ আহিবলৈ আগ্ৰহী হৈছিল আৰু ইয়াৰ ফলতে কিছুমান ফুড আৰু বেভৰেজ কোম্পানীও ভাৰতলৈ আহিছিল। 1995 চনত প্ৰথমবাৰৰ বাবে KFCয়ে ভাৰতৰ বেংগলোৰত এটা আউটলেট বহাইছিল। ইয়াৰ উপৰিও 1996 চনৰ জানুৱাৰী মাহত ডমিনোজ, জুন মাহত পিজ্জা হাট, তাৰপিছত অক্টোবৰ মাহত মেকডনাল্ড এইবোৰে ভাৰতবৰ্ষত আউটলেট বহাইছিল। ইয়াৰ পিছতে ভাৰতবৰ্ষৰ ফাষ্টফুড মাৰ্কেটে এটা নতুন ৰূপ পাইছিল। আমি ভাৰতবৰ্ষৰ ডাঙৰ ডাঙৰ ৰেষ্টুৰেণ্টবিলাকৰ কথা কোৱাৰ আগতে আমি ভাৰতবৰ্ষৰ ষ্ট্ৰীট ফুড দোকানবিলাকক এৰি দিব নোৱাৰোঁ, কাৰণ ভাৰতবৰ্ষত ডাঙৰ ডাঙৰ ৰেষ্টুৰেণ্টবিলাকত খোৱাৰ সংখ্যাতকৈ ষ্ট্ৰীট ফুডৰ খোৱা সংখ্যা বহুত বেছি। আৰু ষ্টেটিকাৰ এটা আৰ্টিকল মতে 2009 চনত ভাৰতবৰ্ষত ষ্ট্ৰীট ফুড দোকানৰ সংখ্যা আছিলে 92,000 আৰু 2013 চনত গৈ কিনে ই পাইছিলে 12 লাখ আৰু বৰ্তমান 2024 চনত ই 25 লাখক ক্ৰছ কৰিছে। গতিকে ইয়াৰ পৰাই বুজিব পাৰি যে ভাৰতবৰ্ষত ফাষ্টফুড মাৰ্কেট কি ধৰণে গ্ৰ' কৰি আছে। ডাঙৰ ডাঙৰ ৰেষ্টুৰেণ্টবিলাকত বাৰ্গাৰ, পিজ্জা এইবিলাক চেল কৰাৰ পৰিৱৰ্তে ষ্ট্ৰীট ফুডবিলাকত ম'ম', নুডলছ, পানীপুৰি, ফ্ৰাইড ৰাইচ এইবিলাক চেল কৰে। ফাষ্টফুড খোৱা হেবিট যেতিয়াৰ পৰা অনলাইন আহিছে তেতিয়াৰ পৰা এই ফাষ্টফুড হেবিট আৰু বৃদ্ধি হৈছে। যিবিলাকে পঢ়াৰ ক্ষেত্ৰত হওক বা কামৰ ক্ষেত্ৰতে হওক ফেমিলিৰ পৰা দূৰত থাকে, সেইসকলৰ ফাষ্টফুড কনজামশ্যন বেছি হয়, কাৰণ সেইসকলে হয়তো খাদ্য বনাব নাজানে, নহ'লে বনাবলৈ হেলা কৰে, যাৰ ফলত এইসকল অনলাইন মাৰ্কেটৰো চিকাৰ হয়। এই খানা আমাৰ কাৰণে শ্ল' পয়জনৰ নিচিনা কাম কৰি গৈ আছে আৰু ইয়াৰ ফলতে ভৱিষ্যতে আমাৰ ভয়ানক বেমাৰৰ ফালে ঠেলি আছে। তথাপিও এই আৰামদায়ক জীৱন আৰু সুবিধাৰ কাৰণে আমি এইবোৰ ইগন'ৰ কৰি যাই আছোঁ। এতিয়া কথা হ'ল, এই ফাষ্ট ফুড বা প্ৰচেছ ফুডে আমাক ডায়েবেটিক, হাৰ্ট ডিজিজ বা লিভাৰৰ প্ৰব্লেম কৰে কেনেকৈ? এনেকুৱা কি বস্তু দিয়া হয় ফাষ্টফুডত যাৰ কাৰণে আমি ফাষ্টফুড খাবলৈ আগ্ৰহী হওঁ আৰু বাৰ বাৰ এই ফাষ্টফুড খাবলৈ মন যায়? য'ত এটা চাইডে ক'ল্ড ড্ৰিংকছ আৰু আইচক্ৰীম বনাবলৈ চুগাৰ ইউজ কৰা হয়, ঠিক সেইদৰে পিজ্জা, বাৰ্গাৰ, নুডলছ, ম'ম' এইবিলাকত ফেট আৰু চল্টক এজ এ এডিক্টিভ এলিমেণ্ট হিচাপে ইউজ কৰা হয়। আমাৰ জিভাত ইয়াৰ পৰা পোৱা সোৱাদৰ ফলত আমাৰ ব্ৰেইনত ষ্টিমুলেশ্যন বহুত জল্দি হয়, 5 পৰা 7 ছেকেণ্ডত, আৰু নাকেৰে কিবা এটা বস্তু শুঙাৰ পিছত সেইটো ব্ৰেইনলৈ ষ্টিমুলেশ্যন হওঁতে 10 ছেকেণ্ড সময় লাগে। এতিয়া আমি ফাষ্টফুড খাওঁ আৰু তাত দিয়া চল্ট আৰু এক্সট্ৰা ফেটৰ ফলত আমাৰ বহুত সোৱাদ লাগে আৰু ইয়াৰ ফলতে আমাৰ ব্ৰেইনত এটা কেমিকেল ৰিয়েকশ্যন হয় আৰু এই কেমিকেল ৰিয়েকশ্যনৰ ফলতে আমাৰ শৰীৰত ডপামাইনৰ পৰিমাণ বৃদ্ধি হৈ যায় আৰু এই ডপামাইনৰ পৰিমাণ বৃদ্ধি হোৱাৰ ফলতে আমাৰ বহুত ভাল লাগে। ইয়াৰ ফলতে যেতিয়াই আমাৰ ফাষ্টফুডৰ কথা মনত পৰে বা ফাষ্টফুডৰ আমি গোন্ধ পাওঁ, তেতিয়া খুব ফাষ্টফুড খাবলৈ মন যায়। এফালে সল্ট আৰু ফেট ইউজ কৰি ফাষ্টফুডক এডিক্টিভ নেচাৰৰ কৰা হয় আৰু
আনফালে আজিনোমোটো ইউজ কৰি যাক চাইনিজ চুগাৰ বুলি কোৱা হয় টেষ্ট এনহেন্সাৰ হিচাপে ইউজ কৰা হয় ফাষ্টফুডত ইউজ হোৱা ফেট জীৱ জন্তুৰ চৰ্বি বাটাৰ পাম অইল বা ভেজিটেবল অইলো হ'ব পাৰে আমি যদি ফাষ্টফুডৰ নিউট্ৰিয়েন্টছ ভ্যালু চাবলৈ যাওঁ এইবোৰ বনাওঁতে ইউজ কৰা হয় প্ৰসেস ফুড আৰু প্ৰসেস ফুডৰ ময়দা ব্ৰেড আৰু বান এইবোৰ বনাওঁতে 90% নিউট্ৰিয়েন্টছ ভ্যালু খতম হৈ যায় ইয়াৰ উপৰিও এটা সাৰ্ভে অনুযায়ী পানীপুৰিৰ কিছুমান স্যাম্পল কালেক্ট কৰা হৈছিল আৰু এই স্যাম্পলত প্ৰমাণ হৈছিল যে পানীপুৰি কালাৰফুল আৰু সোৱাদ কৰিবলৈ কিছুমান আৰ্টিফিচিয়েল কালাৰ আৰু কিছুমান কেমিকেল ইউজ কৰা হয় এই কেমিকেলবোৰৰ ভিতৰত টাট্ৰিক এসিড অক্সেলিক এসিড আৰু হাইড্ৰলিক এসিড ইউজ কৰা হয় স্ট্ৰীট ফাষ্ট ফুডত বনোৱা অধিকাংশ বস্তুৱে ময়দাৰে বনোৱা হয় আৰু ফেট ইউজ কৰা হয় ইয়াৰ উপৰিও মমৰ লগত খোৱা মেয়নিজৰ কথাটো ক'বই নালাগে আজি কেইবছৰমানৰ ভিতৰত ই বহুত পপুলাৰ হৈছে হেজ মেয়নিজ গাখীৰ আৰু ৰিফাইন মিক্স কৰি বনোৱা হয় ডিপ ফ্ৰাই কৰিবলৈ ইউজ কৰা হয় যিটো বহুত বেয়া কোৱালিটিৰ অইল হয় আৰু অলৰেডি ডক্টৰে এই অইল ইউজ কৰিবলৈ মানা কৰি আহিছে ইয়াৰ উপৰিও ষ্ট্ৰীট ফুডত বিক্ৰী হোৱা চিঙৰা জিলেপি চিকেন চপ ভেজ চপ সবজি পুৰি এইবিলাক ৰিফাইন অইল পাম অইল আদিবোৰত এই তেলসমূহ বাৰ বাৰ গৰম কৰাৰ ফলত ইয়াত থকা গুড ফেটসমূহ নোহোৱা হৈ যায় আৰু বেড ফেটৰ পৰিমাণ বাঢ়ি গৈ থাকে যাক স্যাচুৰেটেড ফেট বুলি কোৱা হয় ইয়ে আমাৰ শৰীৰত বেড কোলেষ্ট্ৰল বঢ়াই গৈ থাকে যেতিয়াই এই ফাষ্ট ফুড আমাৰ ডেইলি লাইফৰ এৰিব নোৱাৰা খাদ্য হৈ যায় তেতিয়াই আমাৰ শৰীৰত ইয়াৰ নিগেটিভ ইম্পেক্টটো বাঢ়ি গৈ থাকে যাৰ ফলত মানুহ অধিক শকত হৈ গৈ থাকে আৰু মানুহৰ দেহত অধিক ফেট হোৱাৰ ফলতে হাৰ্ট ডিজিজ লিভাৰ আৰু ডায়াবেটিক প্ৰব্লেমে দেখা দিয়ে ইয়াৰ উপৰিও ফাষ্ট ফুডত বহুত কম নিউট্ৰিয়েন্টছ থাকে আৰু কেলৰি বহুত বেছি থাকে যাৰ ফলত মানুহৰ অবেচিটি ডায়াবেটিক হাৰ্ট ডিজিজ লিভাৰ ডিজিজ ডাইজেষ্টিভ প্ৰব্লেম আৰু মানসিকভাৱে এনজাইটি আৰু ডিপ্ৰেছনৰ নিচিনাও প্ৰব্লেম হোৱা দেখা যায় 2021 চনত হোৱা এটা ষ্টাডি অনুযায়ী 300তকৈ অধিক মানুহ লৈছিল য'ত মেল ফিমেলক কিছুমানক ফাষ্ট ফুড খোৱা হৈছিল আৰু কিছুমানক ফলমূল আৰু নৰ্মেল খাদ্য খোৱা হৈছিল ইয়াৰ পিছত ৰিজাল্ট আহিছিল যে যিবিলাকে ফাষ্ট ফুড বেছিকৈ খাইছিল সেইসকলৰ মেমৰি লছ এনজাইটি আৰু ডিপ্ৰেছনৰ নিচিনা প্ৰব্লেমে দেখা দিছিল যিটোৱে একাডেমিক লাইফ আৰু প্ৰফেচনেল লাইফতো বহুত প্ৰভাৱ পেলায় গতিকে এইখিনি আছিল আজিৰ ভিডিঅ'টো ফাষ্ট ফুড খাই মানুহৰ কেনে প্ৰভাৱ পেলায় সেইটো আপোনালোকে এই ভিডিঅ'ৰ দ্বাৰা জানিলে আৰু আপুনিও যদি ফাষ্ট ফুড খাই কিনে এনেকুৱা কেতিয়াবা অনুভৱ কৰিছে তেতিয়াহ'লে কমেণ্ট কৰি জনাবলৈ নিশ্চয় নাপাহৰিব আৰু মোৰ ফালৰ পৰা ফাষ্ট ফুড কমকৈ খাবলৈ মই অনুৰোধ জনাওঁ যদি আপোনালোকৰ ভিডিঅ'টো ইনফৰ্মেটিভ লাগিছে তেতিয়াহ'লে লাইক কৰিবলৈ নিশ্চয় নাপাহৰিব আৰু যদি এনেকুৱা ভিডিঅ' আপুনি পাই থাকিব বিচাৰে তেতিয়াহ'লে ফেচবুকত যদি চাই আছে তেতিয়াহ'লে ফ'ল' কৰিবলৈ নিশ্চয় নাপাহৰিব আৰু যদি আপুনি ইউটিউবত চাই আছে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰিবলৈ নিশ্চয় নাপাহৰিব